নস্বাত কৰি দিম। এই সম্পৰ্কবোৰ ৰক্ষা কৰিবলৈ হ'লে তাইক চিন্ময়ৰ পৰা বচাব লাগিব। কিন্তু কেনেকৈ? আদি, তাৰ বাবে তোক এটা ভাল মানুহ লাগিব, যিয়ে চিন্ময় তাইৰ প্ৰতি থকা প্ৰেম যে এখন নাটক, এই কথাটো ভালদৰে জানে। মা দেউতাইতো বেলেগ কথাটো হাঁহি ফূৰ্তি কৰিব পাৰে। মিছাকে সন্দেহ কৰিলো নেকি মই? পাগল হৈছ তই, পাগল পাগল। তোৰ এই পুলিচৰ সন্দেহবাদী মনটো থানাত থৈ আহিবি, থানাত। ইয়াক ঘৰলৈ লৈ নাহিবি। সকলো সম্পৰ্কটোৰ এই মনটোৱে চব শেষ কৰি পেলাব। তাৰমানে মোৰ সন্দেহবোৰ মিছা নেকি? জেঠাইৰ সিদ্ধান্তটোৰ লগত মা দেউতা কোনো ধৰণে জড়িত নহয় নেকি? তোক ক'লে জানো মোৰ কথাবোৰ তই বিশ্বাস কৰিবি? আৰু মা দেউতা যেনিবা জড়িত আছেই, তাতে কি হ'ল? তোৰ ভালৰ বাবেতো জড়িত হৈ আছে। এবাৰ তই নিজে ভালকৈ ভাব, গোটেই জীৱনটো তই অকলে থাকিব পাৰিবি? নোৱাৰিলেওতো অকলে থাকিব লাগিব। মন্দাকিনীওতো আছে। আছে, কিন্তু জীৱন আৰু মৃত্যুৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। মৃত্যুৰ পাছত সকলো অকলশৰীয়া। নহয়বি তোৰ এই সিদ্ধান্তটোৰ বাবে মন্দাকিনীয়ে তোক বেয়া পাব। তাইও তো ইচ্ছা কৰে যে তই সুখত থাক। বিয়া পাতিলে যে সুখত থাকিব পাৰি, তাৰ কি গেৰাণ্টি আছে? এই পৃথিৱীখনত একো বস্তুৰেই গেৰাণ্টি নাই। তেনেকে ভাবি নাথাক, নাথাক। আগবাঢ়ি যা, আগবাঢ়ি যা। এবাৰ জেঠাইৰ কথা ভাব। কথা দি যদি তই পিছমুখীয়া হ, তেওঁ কি ভাবিব? মনত ৰাখিবি, তোৰ এটা ভুল সিদ্ধান্তই সকলোবিলাক তছনছ কৰি পেলাব, চব তছনছ কৰি পেলাব। মই এইটো হ'বলৈ নিদিওঁ। নাই, সেইটো হ'বলৈ নিদিওঁ। নাই, জেঠাইৰ কথা মই মানিম। কিন্তু জেঠাই মোক ভাল পায়নে? মোক ভাল পায়নে কনা? জেঠাই মোক নিজৰ বুলি ভাবেনে কনা? কলৈ গলি তই? কলৈ গলি? কলৈ গলি তই? কনা, কনা কলৈ গলি তই? আৰে ক'ত গলি তই? ক'ত গলি? ক'ত গলি? কনা, জেঠাই মোক মৰম কৰে না? কনা, কলৈ গলি? এই কলৈ গলি? কলৈ গলি? দাদা, ভাইটি, মোৰ ভাইটি, মোৰ তোৰ লগত বহুত কথা আছে। তই শুনচোন। ইমান অধৈৰ্য নহবচোন। আদিয়ে ইমান সময় অভয়ৰ ৰুমত সোমাই কি কৰিছে সেইটো লৈ মোৰ চিন্তা হৈছে। আমাৰ আশাত সি চেঁচা পানী নাঢালেতো। সিবা কি কৰে, কিন্তু আদি সকলোবোৰ কথা গম পালে কেনেকৈ, সেইটোতহে মই আচৰিত হৈছো। নিশ্চয় বাইদেৱে তাক ফোন কৰি কৈছে, আৰু আমিতো
বাইদেউক কাকো নকবি বুলি নকলো। সেইটো হয়। আপুনি অভয়ৰ কথা বতৰা পৰিৱৰ্তন মন কৰিছেনে? খংটো তাৰ চুলিৰ আগতে থাকে। আৰু আজি গগৈয়েও কৈছে অফিচতো সি বোলে একেবাৰে জ্বলি পকি থাকে। আৰু তাৰ সেই জ্বলি থকা জুইকুৰা নুমুৱাবৰ কাৰণে আমি এইবোৰ কৰিছো। নাজানো কি হয়গৈ। সকলোবোৰ এতিয়া আদিৰ ওপৰতে। আদিয়েহে জানে আৰু। মই একো নাজানো। যি জানে দাদাই জানে, কিন্তু তোমালোকে ভবাৰ দৰে নহ'ব। কি? তই কি কলি তাক? সেইটো তাক কোনেও ডিষ্টাৰ্ব নকৰিবলৈ কৈছিল? তাৰ পিছতো তই তাৰ ৰুমত সোমাই এনেকুৱা কি কলি যে সি না কৰিব লগা হ'ল? মোক তোমালোকে কি ঘৰৰ শত্ৰু বুলি ভাবিছা নেকি? দাদাৰ বাবে কি ভাল কি বেয়া সেইবোৰ মই নাজানো বুলি ভাবিছা? যদি ভাল বেয়া জানোৱেই তেতিয়াহ'লে সি না কৰিলে কিয়? সেইটো সিহে জানিব। তোমালোকে যি চিন্তা কৰিছা ভাল চিন্তাই কৰিছা। সেই কথাটো দাদাই ভালদৰে বুজি পায়। সেইবাবেহে সি ক'লে। কি ক'লে সি? ক'লে যে ঘৰৰ মানুহে যদি ভালটোৱে চিন্তা কৰিছে তাৰ তাত কোনো আপত্তি নাই। ইমান টেনচন ল'ব নালাগে। সি বিয়াত বহিব। এতিয়া সুখীতো? সি সঁচাই তেনেকৈ কৈছেনে? বিশ্বাস হোৱা নাই যদি তাকে সুধি চোৱা। হঠাৎ ক'লে গৈছিলে ওলাই? আপোনাৰ বাবে ৰুমলৈ চাহ লৈ আনিছিলো আৰু আপুনিয়ে নাই। দাদাৰ ৰুমত গৈছিলো, অলপ কথা পাতি আহিলো। হয় নেকি? ৰ'ব, মই আপোনাৰ বাবে চাহ একাপ নতুনকৈ কৰি আনো। নালাগে, অলপ বহাচোন। কাম পিছত কৰিবা। কিবা কথা আছিলে? কওকচোন। দাদা অৱশেষত বিয়াৰ বাবে মান্তি হ'ল। কি? সঁচাই? সি প্ৰথমে কোনোপধ্যে মানি লোৱা নাছিল। জেঠাই কথা মতে হ'ব বুলি কৈছিল যদিও ভিতৰে ভিতৰে তাৰ মনত হাজাৰটা চিন্তা। কিবা কৈ সকলো কথা ভালদৰে বুজালো। মানিলে যে সেইটোৱে বহুত ডাঙৰ কথা। মই একো ভুল কৰা নাইতো। বিয়াখনে সঁচাই দাদাৰ জীৱনলৈ পৰিৱৰ্তন আনিবতো। প্ৰথম কথা, আপুনি একোৱে ভুল কৰা নাই। আপুনি দাদাক বহুত ভাল পায়। সেইবাবে দাদাৰ জীৱনত পৰিৱৰ্তন অহাটো বিচাৰিছে। কিন্তু কথাবোৰ যদি ভবাৰ দৰে নহয়, ওলোটাটোহে যদি হয়। বি পজিটিভ। দাদাৰ জীৱনত পৰিৱৰ্তন আহিবই। কিন্তু এই সকলোবোৰ ডিপেণ্ড কৰিব দাদাৰ হ'বলগীয়া পত্নীগৰাকীৰ ওপৰত। তেওঁ ইচ্ছা কৰিলে স্বামীৰ জীৱন গঢ়িবও পাৰে আৰু ইচ্ছা কৰিলে ধ্বংসও কৰিব পাৰে। সকলো পত্নীটো তোমাৰ দৰে নহয়, তাৰ বাবে লাগ লাগিব। আচ্ছা, মইনো আপোনাৰ ক'ত জীৱন গঢ়িলো? কিজানি ধ্বংসহে কৰিছো। একদম চুপ, একো নকবা। এই সময়খিনি সাক্ষী আছে তুমি মোৰ বাবে কি সেয়া থিৰাং কৰিবলৈ। মই একো নকওঁ, মাথো এটা কথাই কওঁ। বৰ্তমান তোমাক লৈয়ে মোৰ জীৱন, তুমিয়েই মোৰ সকলো। সঁচাই আপোনাৰ সৈতে জীৱনটো সঁচাই বৰ ধুনীয়া।
মোৰ জীৱনটোৰ দৰে দাদাৰ নতুন জীৱনটো যেন মৰমেৰে ভৰি পৰক। মোৰো সেয়াই প্ৰাৰ্থনা। তই আমাক এইকণ সুখ দিয়াৰ বাবে অশেষ ধন্যবাদ। তই কেতিয়াও এইটো কথা নাভাবিবি যে তোৰ এই সিদ্ধান্তই মন্দাকিনীৰ আত্মাক দুখী কৰিব। হয়তো তোৰ সুখত তেওঁ সুখী হ'ব। সুখ, মোৰ সুখ। চোৱা দেউতা, মই দ্বিতীয় বিবাহ কৰিবলৈ লোৱা সিদ্ধান্তটো কোনো সুখত লোৱা নাই। আৰু এই বিশেষ কথাটোক লৈ পেলাই মই যে আগলৈ সুখী হৈ থাকিম সেইটো তোমালোকে আশা নকৰিবা। কিয় আশা নকৰিম? আশা আমি কৰিমেই। আৰু মই জানো তই সুখী হবিয়ে। তুমি একো নাজানা মা। মোৰ মাথো এটাই কথা, মোৰ বাবে তোমালোকে দুখত থাকিব নালাগে। জীয়াই আছো যে এতিয়া জীৱনটোতো আগবঢ়াই দিবই লাগিব। বাছ কথা সিমানেইতো। বাৰু হ'ব, এতিয়া এইবোৰ কথা আগবঢ়াব নালাগে। হেৰা, ব'লা ইয়াক অকণমান আৰাম কৰিবলৈ দিয়া। তোমালোকে প্ৰথম পত্নীৰ দুখ মাৰ নৌযাওঁতেই দ্বিতীয় বিবাহ কৰাবলৈ কৈ থৈ আৰাম কৰিবলৈ দি থৈ গৈছা। তুমিও যে মানুহ দেউতা। হেৰা, ব'লা ইয়াক অকণমান আৰাম কৰিবলৈ দিয়া। তোমালোকে প্ৰথম পত্নীৰ দুখ মাৰ নৌযাওঁতেই দ্বিতীয় বিবাহ কৰাবলৈ কৈ থৈ আৰাম কৰিবলৈ দি থৈ গৈছা। তুমিও যে মানুহ দেউতা। ঠিক আছে, তেতিয়াহ'লে আজিৰে পৰা একো নকওঁ। বলক এতিয়া। কলৈ যোৱা? মোৰ কথা এতিয়াও শেষ হোৱা নাই। মই বিয়াত বহাৰ আগতে মোৰ দুটামান চৰ্ত আছে। চৰ্ত? কি চৰ্ত? মোৰ প্ৰথম চৰ্ত, তোমালোকে মোৰ ছোৱালী চাবলৈ লৈছা, চোৱা, কথা পাতিবলৈ যাবা যোৱা, কিন্তু এইবিলাকত মোক নাটানিবা। মই যাব নোৱাৰোঁ। ঠিক আছে, তোৰ দ্বিতীয় চৰ্তটো কি? এই বিয়াখনৰ বিষয়ে জেঠাই আৰু আমাৰ ঘৰখনৰ সকলো মেম্বাৰে জনাৰ বাহিৰে মই আন এজনাটো নিবিচাৰোঁ। সাধাৰণ এখন লিগেল মেৰিজ হ'ব। বিয়াৰ নামত পাৰ্টি, ভোজ ভাত এইবোৰ নচলিব। কিন্তু ইয়াত কোনো কিন্তু নাই মা। মোৰ নিজৰ প্ৰথমা পত্নীৰ মৃত্যুৰ পাছত দ্বিতীয় বিবাহ কৰিবলৈ লৈছোঁ। ইয়াত হৈ হাল্লা ৰং তামাচাৰ প্ৰয়োজন আছে নেকি? নে মই কিবা ভুল ক'লোঁ? ঠিক আছে, তই যেনেকৈ বিচাৰ তেনেকেই হ'ব। ইয়াত আমাৰ কোনো আপত্তি নাই। তোমাৰ কিবা আপত্তি আছে নেকি মা? এতিয়া মই আপত্তি কৰিলেও তই জানো শুনিবি? তই যে বিয়াখনত সন্মতি দিছ, এয়াই মোৰ বাবে যথেষ্ট। সন্মতিটো দিলোঁ, কিন্তু আহিব বিচাৰিছে মানে? কিন্তু
কিয় আহিব বিচাৰিছে মা? সেইবোৰ একো কোৱা নাই, কিন্তু এতিয়া তই কচোন কি কৰোঁ। পুনৰ এবাৰ লগ পোৱাৰ ইচ্ছাটো নাছিল, কিন্তু আহিব বিচাৰিছে যেতিয়া আহিবলৈ দে। মই কিন্তু একো কথা নাপাতো। তেন্তে মই কি কথা পাতিম? সেয়া বাৰু মই তোক শিকাই দিম, কেতিয়া ক'ত কেনেদৰে কি কথা পাতিবি। কিন্তু আগৰ কথাবিলাক যদি কিবা উলিয়াব বিচাৰে তই কিন্তু একদম নামাতিবি। হ'ব দে, তই যেনেকৈ শিকাই দিয় মই তেনেকৈ কথা পাতিম। এতিয়া ব'ল ভাত খাওঁগৈ। ভাত খাব হ'লেই নে? মোৰচোন ভোকেই লগা নাই, মানে মন যোৱা নাই। মনটো মোৰো যোৱা নাই। কেতিয়াবা মন নোযোৱা কামবোৰো কৰিব লগা হয় যে, নিয়ম বুলি কথা এটা আছে নহয়। ব'ল আমিও সেইটো নিয়ম পালন কৰোঁগৈ। ব'ল।